Hi and welcome back to my YouTube channel. নমস্কাৰ আৰু আপোনালোকক সকলোকে মোৰ YouTube চেনেলতে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু আজি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' এটা আপলোড কৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদৰ কামনা কৰিলোঁ। এই তেলত মাছ ফ্ৰাই কৰি আছোঁ। তেল দিয়াটো দেখুওৱা নহ'লে ডাইৰেক্ট মাছ ফ্ৰাই কৰাটোৱে দেখুওৱা হ'ল। এতিয়া আদা নহৰু গুচাইছোঁ। আদা নহৰু গুচাই এতিয়া খুন্দিছোঁ। আদা নহৰু খুন্দি পেষ্ট বনাইছোঁ। মিক্সাৰ গ্ৰাইণ্ডাৰ নাই বাবে আমি খুন্দি লৈছোঁ। এয়া চাওক খুন্দি লৈছোঁ আদা নহৰু। এতিয়া তেল দিম কেৰাহীত। তেলত পিঁয়াজ অলপ দিম। খুন্দা নহয়, এইটো কাটি লৈছোঁ অলপ। কাটি লৈ দুটামান ফ্ৰাই কৰি লৈছোঁ অলপ পিঁয়াজ ফ্ৰাই কৰি অলপ মিলাই লৈছোঁ। এয়া তেলত অলপ লৰাই দিছোঁ। লৰাই অলপ পিঁয়াজটো ব্ৰাউন হ'বলৈ ৰৈছোঁ। ব্ৰাউন হোৱাৰ পাছত আমি এতিয়া ব্ৰাউন হৈ যেতিয়া আমি অলপ টাইম এনেকৈ ৰাখিছোঁ। ৰাখি আকৌ লৰাইছোঁ। লৰাই থকা হৈছে। অলপ টাইম এনেকৈ লৰাই থাকিব পিঁয়াজটো ব্ৰাউন হোৱালৈকে। ব্ৰাউন হ'ব তেতিয়া আমি পিঁয়াজৰ লগত হালধি মিক্স কৰিম। দেখাম ৰ'ব হালধি মিক্স কৰা। এয়া ব্ৰাউন হ'ল চাওক পিঁয়াজটো। এতিয়া আমি পিঁয়াজৰ পেষ্ট কৰি থকাখিনি দিম। পেষ্ট কৰা হ'ল। এইখিনিও আকৌ লৰাম অলপ টাইম। এইখিনি যেতিয়া অলপ মিক্স হৈ যাব আগৰ পিঁয়াজখিনিৰ লগত, এতিয়া লগত হালধি এড কৰি দিম। এইটো হালধি এড কৰিছোঁ। আপোনালোকে নিজৰ পৰিমাণে কিমান শাকত কিমান পৰিমাণ হয়তো নিজৰ আন্দাজত দিব লাগিব হালধিটো। এতিয়া আমি অলপ টাইম লৰাই দিছোঁ হালধি দিয়াৰ পাছত। এতিয়া আমি আলু দিম। এয়া আলু দিছোঁ। আলু দি অলপ টাইম আলুটো লৰাইছোঁ। আলুটো অলপ সিজালৈকে লৰাইছোঁ। অলপ টাইম লৰাই আছোঁ। অলপ টাইম এনেকৈ লৰাই থাকিলে অলপ সোৱাদটো বেছি হয়, ভাল লাগিব খাই। লৰাই এনেকৈ আলুটো অলপ সিজিছে নাই চাইছোঁ। তাৰপিছত তেলত অলপ দেৰি ৰাখি দিছোঁ। আজি বতৰটো অলপ ডাৱৰীয়া, তাকেই বাহিৰত আহি চাইছোঁ বতৰ ডাৱৰীয়া, অলপ ভিডিঅ' কৰি ল'লোঁ। এতিয়া ইয়াত নিমখ এড কৰিম আমি। নিমখ এড কৰা হ'ল। আকৌ এতিয়া লৰাই দিছোঁ অলপ। লৰাই থাকিব লাগিব। লৰাই থাকিলেহে খাবলৈ অলপ সোৱাদটো হয়। গেছটো অলপ মিডিয়াম ফ্লেমত নিছোঁ যাতে বস্তুটো সিজিব লাগি নধৰিব। এয়া বিলাহী কাটি থৈছোঁ। মাছ ফ্ৰাই কৰি ছাইডত ৰাখি থৈছোঁ। মিডিয়াম হাই ফ্লেমত থাকিলে হয়তো জ্বলি যোৱাৰ চান্স থাকে, পুৰি যাবও পাৰে। সেইকাৰণে মিডিয়াম ফ্লেমত ৰাখি অলপ টাইম আকৌ এতিয়া লৰাইছোঁ। এতিয়া আমি ইয়াত আদা নহৰু জলকীয়া, আদা নহৰু যিহেতু দিয়া হ'ল, জলকীয়াটো দিয়া হোৱা নাছিলে। জলকীয়াটো নিজৰ সোৱাদ অনুসৰি জলকীয়াটো দিলোঁ। জলকীয়া এড কৰিলোঁ। আলুটো সিজিলে অলপ। এতিয়া আমি ইয়াত বিলাহী এড কৰিম। বিলাহী এড কৰিছোঁ। বিলাহী এড কৰি অলপ লৰাই দিম। লৰাব লাগিব অলপ টাইম। বিলাহী এড কৰাৰ পাছত গেছটো মিডিয়াম ফ্লেমতে থাকিব। হাই ফ্লেমো নহয়, ল' ফ্লেমো নহয়, মিডিয়াম ফ্লেমত থাকিয়ে বিলাহীটো লৰাব লাগিব। এইটো বিলাহী লৰাই আছোঁ। যাতে চাব কেতিয়াও কেৰাহীত লাগি নাযায়। লাগি গ'লে সোৱাদটো ভাল নহ'ব। যিমান পাৰে
নলগাকৈ ৰাখিব বিচাৰিব, ভাজিব বিচাৰিব। এতিয়া আমি ঢাকোন দিলোঁ, ঢাকন সিখন নোজোৰাৰ কাৰণে আমি এখন ঢাকন দিব লগা হ'ল। এতিয়া গেছটো ল' ফ্লেমতে আছে। এয়া ঢাকন দিয়াৰ 15 মিনিটমানৰ পাছত উঠাই চালোঁ ঢাকনখন। দেখিছে নহয় আপোনালোকে, বিলাহীও এড হৈ গ'ল ইয়াৰ লগত। বিলাহী এড হৈ যোৱাৰ পাছত আমি এতিয়া গৰম পানী এড কৰিম। এই আমি যোনটো প্ৰেছ বনাই থৈছিলোঁ বাতিটোত, তাতে গৰম পানী অলপ বাতিটো খালি দি দিয়া হ'ল। পানীটো আপুনি যিমানটো জোখত খাবলৈ বিচাৰে জোলটো, সিমানটো জোখত কৰিব। এইটো আমি এতিয়া মাছ দিছোঁ, মাছ দিয়া হ'ল। মাছটো দি অলপ লৰাই দিম, মাছটো যাতে মাছটোত বিলাহী ইয়াৰ ৰসটো সোমাই যায়, তেতিয়াহে খাবলৈ অলপ সোৱাদটো হ'ব। এতিয়া লৰাইছোঁ অলপ, এতিয়া মাছটো অলপ হিলাই দিছোঁ, এতিয়া লৰাই দিয়া হ'ল। এতিয়া আমি বতৰটো চাওকচোন এবাৰ বাহিৰৰ ফালে, বতৰটো ডাৱৰীয়া। এইটো আমি দেখিলেই নহয় আপোনালোকে, পানী এড কৰি দিয়াৰ পাছত এয়া উতলিছে, উতলা হ'ল। ফাইনেলি আমাৰ চব্জিটো হৈ গ'ল। এয়া খাবলৈ বহিছোঁ। এয়া মাছৰ বনোৱা মাছৰ জোল। এয়া গাহৰি মাংস আৰু কচু আছিলে। এইটো বনোৱা হৈছিলে কিন্তু আপোনালোকক দেখুওৱা নহ'লে। এইটো খাই ভাল লাগিছে, বহুত সোৱাদ হৈছে। আপোনালোকে এদিন বনাই খাবচোন। এয়া গাহৰি মাংস আৰু কচু, খাই চাব, টেষ্টি হৈছে, বহুত টেষ্টি হৈছে। এদিন বনাই খাব, গম পাব।